সময় সকলোৰে বাবে একেই সমানেই থাকে, কিন্তু তথাপিও কিছু লোক এনে পোৱা যায় যিয়ে সময় নাটনিৰ কথা কৈ দিয়ে। জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়। কিছুমান ভুলো থাকে যিবোৰ কেতিয়াও শুধৰাই ল'ব নোৱাৰি। আৰু জীৱনত কিছুমান কষ্ট থাকে যিবোৰ কাকো ক'ব নোৱাৰি। জীৱন যুঁজত ভাগৰ লাগিলে অলপ জিৰাই লওক, কিন্তু কেতিয়াও হাৰ নামানিব। আপোনাৰ হকে যুঁজিবলৈ কোনো নাহে, নিজৰ হিচাপ আপুনি নিজেই ৰাখিব লাগিব। নিজৰ দুখৰ কথা আনৰ আগত কোৱাতকৈ নিজৰ লগতে ৰাখিব, কাৰণ আজিকালি কটা ঘাট মলম সানি দিয়া মানুহতকৈ নিমখ সানি দিয়া মানুহেই যে বেছি। সপোন এটাক কল্পনা কৰিবলৈ বহুত সহজ, কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত কঠিন। জীৱনৰ 6টা সত্য। 1. আপুনি কিমান ধুনীয়া সেইটো গুৰুত্বপূৰ্ণ নহয়, কাৰণ গৰিলা আৰু চিম্পাঞ্জীয়ে কুৎসিত হৈও মানুহক নিজৰ প্ৰতি আকৰ্ষিত কৰে। 2. আপোনাৰ শৰীৰ যিমানেই উজ্জ্বল আৰু বগা নহওক কিয়, আন্ধাৰত পোহৰৰ প্ৰয়োজন হ'বই। 3. আপুনি যিমানেই ওখ নহওক কিয়, ভৱিষ্যত দেখা নাপায়। 4. আপুনি যিমানেই ধনী নহওক কিয়, বাথৰুমলৈ খোজকাঢ়িয়ে যাব লাগিব, গাড়ী নিব নোৱাৰে। 5. আপুনি নাহাঁহিলে অসভ্য হৈ নাযায়, কাৰণ মানুহে আপোনাৰ ওপৰত হাঁহিবলৈ সুযোগ বিচাৰি আছে। আৰু 6. আপোনাৰ শৰীৰ যিমানেই মজবুত আৰু বিশাল নহওক কিয়, শ্মশানলৈ 4জন মানুহৰ কান্ধতেই উঠি যাব লাগিব। প্ৰতিটো দিন একে নহয়, প্ৰতিটো চেষ্টা বিফল নহয়। বুদ্ধিমান মানুহ হ'বলৈ এইকেইটা কাম কৰক। 1. উঠক সোনকালে। 2. খাওক ফূৰ্তিৰে। 3. কথা কওক আৰামত। 4. কাম কৰক শান্তিৰে। 5. উপাৰ্জন কৰক নিষ্ঠাৰে। 6. জমা কৰক সদায়ে। 7. পিন্ধক ভালকৈ। আৰু 8. জীয়াওক সুখেৰে। হঠাৎ ধনী হৈ যোৱা মানুহৰ পৰা আঁতৰি থাকক, কাৰণ তেওঁলোকে পাহৰি যায় অতীত কি আছিল। যি কামে আজি আপোনাক কষ্ট অনুভৱ কৰাই আছে, কালিলৈ সেই কামেই আপোনাৰ বাবে এক ডাঙৰ শক্তি হৈ থিয় দিব। আপোনাৰ বাবে সময় নথকাজনক কেতিয়াও অশান্তি নিদিব, কাৰণ তেওঁ নিজৰ পৃথিৱীত ব্যস্ত আৰু সেই পৃথিৱীত তেওঁক আপোনাৰ প্ৰয়োজন নাই। ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে। আমাৰ জীৱনলৈ বেয়া সময় আমি নজনাকৈ আহে, কিন্তু যাওঁতে বহুত কথাই শিকাই বুজাই জনাই থৈ যায়। ভুলবোৰ হ'ল জীৱনৰ এটি পৃষ্ঠা, সম্পৰ্কটো হ'ল এখন সম্পূৰ্ণ কিতাপ। গতিকে এটা পৃষ্ঠাৰ বাবেই গোটেই কিতাপখন কেতিয়াও পেলাই নিদিব। আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি আপোনাৰ মনটো। ইয়াক য'তেই ব্যৱহাৰ কৰিব, আপুনি সফলতা লাভ কৰিব। মানুহক সদায়ে পৰামৰ্শৰ প্ৰয়োজন নহয়, কেতিয়াবা তেওঁলোকক আচলতে লাগে মাথো ধৰিবলৈ হাত, শুনিবলৈ কাণ আৰু বুজিবলৈ হৃদয়। অশান্তিৰ পৰা যদি শান্তি পাবলৈ বিচাৰে, অত্যাধিক লালসা লাহবিলাহৰ পৰা নিজকে আঁতৰাই ৰাখক। কাৰোবাক ঠগি দুদিন সুখী হ'ব পাৰিব, কিন্তু মনত ৰাখিব, সময়ে আপোনাকো এদিন ঠগিব, যাৰ বাবে চিৰজীৱন দুখৰ সংগী হ'ব লাগিব। কেতিয়াবা দুখ, কেতিয়াবা সুখ, অলপমান কান্দোন, এইবোৰ সংগ্ৰামৰ আন এটা নামেইতো আমাৰ জীৱন। দুখ দুখ বুলি দুখবোৰত ধিয়াই থাকিলে আমি জানো সুখ বিচাৰি পাম? দুখৰ মাজতেই সুখবোৰ বিচাৰি উলিয়াই আমি, আপুনি, মই আগুৱাই যাব লাগিব এক নতুন আশাৰে। এৰি দিয়ক আমাৰ খন্তেকীয়া অহংকাৰ, হিংসা, ঘৃণা আৰু মিছা এটিটিউডবোৰ, কাৰণ এনেওতো আমি মৃত্যুৰ পিছত ৱালত ওলমি ৰোৱা এটা ফ্ৰেমতহে থাকিব লাগিব। সেয়েহে এই জীয়াই থকা দিনকেইটাত মৰম, চেনেহ, প্ৰেম আৰু আত্মীয়তাৰে আমি জগত জিনিব লাগিব। আমি আগুৱাই যাব লাগিব। মানুহৰ সৈতে অনৰ্থক কথা পতা কমাই দিয়ক। যিয়ে ভুল বুজিছে তাক বুজিবলৈ দিয়ক। যিয়ে গুৰুত্ব নিদিয়ে তেওঁৰো গুৰুত্ব কমাই দিয়ক। কাৰো ওচৰত কোনো প্ৰত্যাশা নাৰাখিব। দেখিব জীৱনৰ অধিকাংশ অশান্তি নোহোৱা হৈ পৰিছে। আজিৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।